নমস্কাৰ মাত্ৰ 15 মিনিট সময় যদি আপুনি এই সময়খিনি আমাক দিয়ে তেতিয়াহলে আপোনাৰ ঘৰখনৰ পৰা আজি সম্পূৰ্ণ যে সমস্যাবোৰ আপোনালোকৰ ঘৰত চলি থকা সৰু সৰু সমস্যা হিয়া আৰ্থিকে হোক মানসিকে হোক লৰা ছোৱালীৰ সৈতে জড়িত সমস্যাই হোক বা পতি পত্নীৰ মাজত হোৱা সমস্যাই হোক আজি এই সকলোবোৰ সমস্যাৰ সমাধান লৈ আহিছো গতিকে নিশ্চয় আশা ৰাখিছো 15 মিনিট সময় আপোনালোকে এই এপিসোডটো চাব আৰু আজি আমি চেষ্টা কৰিম বাস্তুৰ জৰিয়তে আপোনাৰ ঘৰখনৰ সৈতে জড়িত বা আপোনাৰ জীৱনৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সমাধান লবলৈ বাস্তু যাৰ অৰ্থ হৈছে বাস কৰাৰ বাবে উত্তম এক স্থান বা উপযুক্ত এক স্থান আৰু বাস্তু পুৰুষ অৰ্থাৎ আমি বাস্তু পুৰুষৰ কথা কৈ থাকো এই বাস্তু পুৰুষ যাৰ অৰ্থ হৈছে আপোনাৰ সেই ঘৰখনত থকা সেই এনাৰ্জিটো আপোনাৰ ঘৰখনৰ আত্মাটো আৰু আচৰিত ধৰণে ভৃগু বাস্তু VASTU এই শব্দটোক যদি আমি উলুটাই দিও তেতিয়া হলে হিয়া হৈ যায় উৎসৱ অৰ্থাৎ আপুনি যদি আপোনাৰ ঘৰখন বাস্তুসন্মতভাৱে অৰ্থাৎ আপোনাৰ ঘৰখনৰ প্ৰত্যেকটো স্থান বা প্ৰত্যেকটো বস্তু যদি শুদ্ধ স্থানত বা প্ৰত্যেকটো মানে কোঠাই শুদ্ধ দিশত যদি আপুনি ৰাখিব পাৰে তেতিয়া হলে আপোনাৰ ঘৰখনত প্ৰত্যেক দিনে উৎসৱ মুখৰ এক পৰিবেশ হ'ব গতিকে বহুত কথা জড়িত হৈ থাকে বাস্তুৰ সৈতে আজি আমি পাকঘৰৰ সৈতে জড়িত কিছুমান সমস্যাৰ সমাধান লবলৈ যত্ন কৰিম সৰু সৰু কিছুমান ভুল যি আমি গৃহিণী সকলে কৰো বা আমাৰ প্ৰত্যেকখন ঘৰতে সাধাৰণতে কৰা হয় সেই সম্পৰ্কে কথা পাতিম আজিৰ এই এপিসোডটো কেৱল আপোনাৰ বাবে গতিকে অকনো স্কিপ নকৰিব শেষলৈকে থাকিব বুলি আশা ৰাখিছো আৰু আজি মোৰ সৈতে অনুষ্ঠানটিত থাকিব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে বাস্তু শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাগৰীয়া আহক তেওঁক অনুষ্ঠানটিত স্বাগতম জনাও ভৃগু অনুষ্ঠানটিলৈ স্বাগতম ধন্যবাদ আৰু আজি আমি সুন্দৰ এক বিষয় লৈ আহিছো বাস্তুত আমি বিভিন্ন স্থানৰ কথা কওঁ বা দিশৰ কথা আচলতে বাস্তু বুলি ক'লে দিশবোৰৰ সৈতে জড়িত কথাবোৰ জড়িত হৈ থাকে গতিকে আজি সেই বিষয়ে আমি কথা পাতিম প্ৰথমতে আজি বিশেষকৈ আমি পাকঘৰৰ সৈতে জড়িত কথাসমূহ পাতিম কাৰণ আমাৰ জীৱন চলে পাকঘৰৰ পৰা আমাৰ খাদ্য আছে আমি জীয়াই আছো আৰু খাদ্যতে সম্পূৰ্ণভাৱে আমাৰ শৰীৰটোক লগতে আমাৰ পৰিয়ালটোক গোটেইখিনি চলাই যায় গতিকে আমি পাকঘৰৰ কথা বিশেষকৈ পাতিবলৈ যত্ন কৰিম গতিকে গৃহিণীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব আজিৰ এপিসোডটো পলম নকৰো আৰম্ভ কৰিছো সৰ্বে ভৱন্তু সুখিনা সৰ্বে সন্তু নিৰাময়া অৰ্থাৎ মানে সকলোৱে ভালে থাকক হয়নে গতিকে ভালে থাকিবৰ কাৰণে কি কৰিবলৈ আমি পাকঘৰৰ বিষয়ে ক'বই লাগিব গতিকে বাস্তু যিহেতু আৰম্ভ কৰিবলৈ ওলাইছো বাস্তুৱে হৈছে আমাৰ এখন ঘৰৰ মূল ভেটি য'ত আমি বাস্তু দেৱতাক প্ৰণাম কৰি আমি ঘৰটো নিৰ্মাণ কৰো আৰু সেই ঘৰত থকা মানুহখিনিৰ সুখ শান্তি সকলোবোৰ নিৰ্ভৰ কৰে এই বাস্তুৰ ওপৰতে গতিকে এই বাস্তু বুলি ক'লে আমি সকলোৱে জানো আমাৰ কোনটো দিশত কেনেকুৱা ধৰণৰ সামগ্ৰী ৰাখিব লাগিব আৰু কোনটো দিশত কি কাম কৰিব লাগিব আমি কোন পিনে শুব লাগিব কোন পিনে খাব লাগিব গোটেইখিনি নিৰ্ভৰ কৰে বাস্তুৰ ওপৰতে বাস্তুৰ যি ব্যৱস্থাপনা সেইখিনিৰ ওপৰত হয় মই এটা কথা সুধিছো আৰম্ভণিতে আমি বাস্তু বুলি ক'লে ঘৰ এখনত আমি ঈশান কোণটো পূব দিশটো উত্তৰ দিশটো আৰু ঈশান কোণটো বহুত বেছি গুৰুত্ব দিয়া হয় গতিকে সেইটোৰ পৰা আমি অকনমান যদি আৰম্ভ কৰো গতিকে প্ৰথম কথা হ'ল যে পূব দিশ আৰু এই পূব দিশতে যিহেতু আমি ৰাতিপুৱা সূৰ্য উদয় হয় প্ৰথম কথা হ'ল সূৰ্যৰ লগত মানে এইটো ৰিলেচন আছে আৰু যিহেতু বাস্তুৱে কোনটো জাগাত হয় বাস্তু সদায় কেনে ধৰণে থাকে সেই যিটো আকৃতি সেই বাস্তুৰ আকৃতিটোৰ অনুসৰি দিশবিলাকত নিৰ্ভৰ কৰে এতিয়া বাস্তুৱে যেতিয়া বাস্তু যদি আমি চাওঁ যে বাস্তু চালে আমাৰ কি হয় যে ঈশান কোণটো মূল কোণ হিচাপে কোৱা হয় কাৰণ সেই কোণটো হ'ল দেৱতাৰ স্থান কাৰণ সেই দিশটোতে হ'ল বাস্তুৰ মূৰটো সেই দিশত থাকে গতিকে এই ধৰণে তেওঁৰ যদি আমি সেই জাগাটোত আমি কি কৰো মন্দিৰ বা তেনেকুৱা ধৰণৰ কাৰ্য আমি কৰো তেতিয়া হলে আমাৰ কি হয় ঘৰখনলৈকে সুখ শান্তি কঢ়িয়াই আনিব পৰা যায় আৰু যিটো মধ্যম স্থান অৰ্থাৎ নাভি সেই নাভিত যদি বাস্তুৰ যদি বিভিন্ন ধৰণৰ গজাল পৰে বিভিন্ন ধৰণৰ হেভি বস্তু ৰখা হয় তেতিয়া হলে কি হয় তেওঁ নিশ্চয় আপোনাৰ কি কৰিব প্ৰীতত দুখ পাব দুখ পোৱাৰ বিনিময়ত আপোনালোকৰ ঘৰখনৰ বিভিন্ন ধৰণৰ শাৰীৰিক অসুবিধা বেমাৰ আজাৰ এইবিলাক হৈ থাকিব মানে এনেকুৱা ধৰণৰ দিশবিলাক আছে আৰু উত্তৰ দিশটো আমি সকলোৱে জানো যে এই উত্তৰ দিশটো হ'ল শক্তিৰ দিশ শক্তি সাধনা কৰিব লাগিলে আমি সদায় উত্তৰৰ পিনে পূজা কৰিব লাগে সকলো ধৰণৰ মানে দেৱ দেৱী হওক বা শিৱ পূজাই হওক সকলো শক্তিবিলাক আমাৰ উত্তৰ দিশলৈকে ৰখা হৈছে আৰু এই উত্তৰ দিশতে যিহেতু শক্তি সাধনা কৰা হয় গতিকে এটা শক্তি সদায় সেই উত্তৰ দিশতে থাকে গতিকে সেই দিশটো আমি পবিত্ৰ কৰি ৰাখিব লাগে কাৰণ সেই দিশত আমি কি কৰিব লাগে যে আমাৰ আগত এটা কথা আছিলে যে উত্তৰে চৰু দক্ষিণে গৰু গতিকে আমাৰ উত্তৰ পিনে চৰু মানে হ'ল ৰন্ধা সামগ্ৰীবিলাক আমি সেই পিনে ৰাখিব লাগে
আৰু কিন্তু বনাওতে যেতিয়া আমাৰ কি হয় এতিয়া বৰ্তমান গুৱাহাটী হওক বা বিভিন্ন ধৰণৰ মহানগৰত কি হৈছে ঠাইৰ অভাৱ গতিকে ঠাইৰ অভাৱ হোৱাৰ কাৰণে আমি কিছু কিছু ক্ষেত্ৰত আমি আলোচনা কৰিম যে বহুখিনি অসুবিধা হয় যে ধৰক কেতিয়াবা দিশটো নিমিলে বা কেতিয়াবা ভাত ৰন্ধা মানুহজনীয়ে কি হয় পূব দিশলৈকে বনাবৰ কাৰণে অসুবিধা হয় হয়তো পশ্চিম দিশে মুখ কৰি বনাই আছে এই ধৰণৰ যে ৰান্ধন প্ৰকৰণ আছে সেই ৰন্ধন প্ৰকৰণে কিন্তু ঘৰখনলৈকে বহুখিনি অসুবিধা আনে গতিকে পৰাপক্ষত ৰান্ধনী যিটো শাল আমাৰ ৰান্ধনী শাল বুলি কোৱা হয় ন কিচেনটো গতিকে এই ৰান্ধনী শালটো আমাৰ কি কৰিব লাগে এটা সুপৰিকল্পিতভাৱে বনাই পেলাই আৰু পূব পিনে মুখ কৰি বনাবৰ কাৰণে আমাৰ গেছৰ বাৰ্ণাৰ সেই বাৰ্ণাৰটো সদায় পূব দিশলৈকে মুখ কৰি যদি বনাব পৰা হয় তেতিয়া যদি ব্যৱস্থাটো কৰা হয় তেতিয়াহ'লে সেই ৰন্ধন প্ৰণালীটোৱে সেই ৰন্ধা সামগ্ৰীখিনিয়ে মানুহ ঘৰৰ কল্যাণ কৰিব হয় এতিয়া আমি বিশেষকৈ ৰন্ধা ঘৰৰ কথা আজি পাতিম বুলি কৈছো যে ৰান্ধনী ঘৰটো আমাৰ ঘৰখনৰ বহুত গুৰুত্বপূৰ্ণ এটা স্থান হ'ল ৰান্ধনী ঘৰটো যদি ৰান্ধনী ঘৰটোত ভুল থাকে বাস্তু যদি দোষ থাকে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে এতিয়া এই বাস্তু দোষটো মানুহৰ ঘৰত মানে ৰন্ধা শালটোত বা কিচেনত বহুতখিনি ডিপেণ্ড কৰে আৰু 2 নম্বৰ কথা ধন আপুনি বহুত টকা অৰ্জন কৰিছে কিন্তু আপুনি ইমানেই টকা অৰ্জন কৰিছে কিন্তু আপোনাৰ সদায় অভাৱেই নুগুছে মেইন কাৰণ কিন্তু সেই ৰান্ধনী শাল ৰন্ধা ঘৰটো আপোনাৰ অপবিত্ৰ হৈ আছে বা ৰন্ধা দিশটো বেয়া হৈ আছে গতিকে আপুনি যিমানেই অৰ্জন নকৰক সেই সকলোবোৰ সেই অগ্নিয়ে নষ্ট কৰি আছে আৰু 3 নম্বৰ কথা কি হ'ল আপোনাৰ ধৰণৰ বিভিন্ন ৰোগ চিকিৎসাৰ নামত আপোনাৰ খৰচ আজি পেটৰ বিষ কালি জ্বৰ পৰহি বিভিন্ন ধৰণৰ আপোনাৰ মেইন মানুহজনৰ বা আপোনাৰ মা দেউতা কিছুমান ঘৰত দেখিবলৈ পোৱা যায় সঘনাই মানুহবোৰ বেমাৰত পৰি থাকে এনেকুৱা ধৰণৰ সমস্যা হৈ থাকিব মানে বেমাৰে তেখেতসকলৰ ঘৰখন এৰি নিদিয়ে সেইটো পাকঘৰৰ কাৰণে বাস্তু দোষৰ কাৰণে হয় মেইন কিচেনৰ কাৰণে হয় আপুনি ভাল ভাল সামগ্ৰী নাখাওক কিয় কিন্তু সেই সামগ্ৰীসমূহ আপোনাৰ শৰীৰত নালাগে 4 নম্বৰ কথা যে আপুনি কিচেনটোত সোমাই যোৱাৰ লগে লগে আপোনাৰ মূৰটো নষ্ট হৈ যায় আজি কি বনাম একো নাই মানে একোই দেখা নাপায় আপুনি কিচেনটোত মানে আপোনাৰ কি হৈছে অন্ধকাৰ আন্ধাৰ লাগিব খালি লাগিব একো নাই বনাবৰ কাৰণে সেই যে সমস্যাটো হৈছে এইটো বাস্তু দোষৰ কাৰণে 5 নম্বৰটো কি হৈছে আপোনাৰ ল'ৰা ছোৱালী হেল্থটো গ'লেই ল'ৰা ছোৱালী আজি ল'ৰা ছোৱালী কি হৈছে উচ্ছৃংখল খাবলৈকে মন নকৰে বাহিৰৰ খাদ্য বেছি ভাল পায় চাওমিন কিবা কানি এনেকুৱা ধৰণৰ যিবিলাক আছে যি শৰীৰটো নষ্ট কৰি আছে সেনেকুৱা সামগ্ৰী বিলাকে আপোনালোকৰ বাচ্ছা আপোনাৰ বা আমাৰ বাচ্ছাই ভাল পোৱা হৈছে কিয় হৈছে যে তেওঁৰ ঘৰত ৰন্ধন প্ৰণালীটোতে খেলি মেলি হৈছে আমাৰ যেতিয়া বাস্তুৰ সৃষ্টি হৈছিল যেতিয়া পৃথিৱীৰ সৃষ্টি হৈছিল সৃষ্টিৰ সময়তেই এইবিলাক নিৰ্ধাৰণ কৰা হৈছে যে কোন কোন অংশত কোন কোন দেৱতা থাকিব কেনেধৰণে আমি আমাৰ ঘৰখনক সজাই পৰাই আমাৰ পৰিয়ালটোক সুন্দৰ কৰিম এই সমস্যাবিলাক হোৱাৰ মূল কাৰণ হৈছে এই ঘৰখন আৰু বাস্তু দোষৰ প্ৰৱণতাৰ কাৰণে বা বাস্তু দোষৰ কাৰণে এইবিলাক সমস্যা এদিনতে নহয় লাহে লাহে ই ডাঙৰ বৃক্ষলৈ পৰিৱৰ্তন হয় এতিয়া মই এইখিনিতে এটা কথা সুধিছো হাজবেণ্ড ৱাইফৰ সম্পৰ্কটো সেই বেডৰুমটোৰ লগত বহুত জড়িত হৈ থাকে হয় গতিকে বেডৰুমটো কোনটো স্থানত হ'ব লাগে তাৰমানে বাস্তুসন্মতভাৱে যদি আমি কৰো তেতিয়াহ'লে ঘৰ এখনৰ সেই মেইন শোৱনি কোঠাটো পৰিয়ালটোৰ যিটো মুৰব্বী তেওঁলোকৰ কোনটো স্থানত হ'ব লাগে মুৰব্বী মানে মই পতি পত্নীৰ কথা কৈছো কিছুমানৰ মাক বাপেকো থাকে তেওঁলোকৰ বেলেগ হ'ব কিন্তু ঘৰখনৰ পতি পত্নীৰ মানে শোৱনি কোঠাটো কোনটো ঠাইত হ'ব লাগে এতিয়া পতি পত্নী বুলি কোৱাৰ লগে লগে এটা কথা চাব লাগিব যে ঘৰখনৰ মুৰব্বী অৰ্থাৎ বয়োজ্যেষ্ঠ মা দেউতা আছে যদি আছে তেখেতসকলক আগতে এটা শোৱনি কোঠা লাগিব তাৰপিছত তেওঁৰ ল'ৰা ছোৱালী বা হাজবেণ্ড ৱাইফ আহিল এখন ঘৰত এতিয়া আমাৰ এনেকুৱা নহয় যে এতিয়া এখন আমাৰ গাঁৱৰ ঘৰ এনেকুৱা নহয় যে চাৰিওপিনে আমাৰ ঘৰ আছে য'তে ইচ্ছা তাতে থাকিব সেনেকুৱা নহয় এতিয়া আমাৰ এটা হ'ল সীমিত পৰিয়াল সীমিত মানুহ সীমিত ঘৰৰ সীমিত স্থান গতিকে এই ঘৰৰ চাৰিবেৰো সীমিত হৈ আহিছে গতিকে এই সীমিত জাগাত আমি কি কৰিব লাগিব সেই মুৰব্বীজন প্ৰথমতে তেখেতক আমি কি কৰিব লাগিব উত্তৰ দিশত ৰুম এটা আমি তেখেতসকলক দিব লাগিব সেই দিশত মুৰব্বীৰ মানুহে থাকিলে খুব ভাল ঘৰখনৰ কাৰণে 2 নম্বৰ কথা এতিয়া উত্তৰ আৰু পশ্চিমৰ যিটো কোণ সেই কোণত যদি তেখেতসকলৰ ল'ৰা ছোৱালী বা হাজবেণ্ড তেখেতসকলৰ সন্তান মানে পতি পত্নী যদি আছে সেই তেখেতসকলৰ কাৰণে সেই কোণটো
খুবেই উৎকৃষ্ট হুম। এতিয়া আমাৰ যিহেতু আমি থকা শুৱনি কথা কৈ আছো হুম, গতিকে এই শুৱনি কথাসমূহৰ যেতিয়া মানে কথা আমি বিশ্লেষণ কৰিব যাওঁ বা আমি ধৰক কি হয় মই যেতিয়া বিশেষকৈ কিছুমান মানুহৰ ঘৰলৈকে আমি গৈছো গৈ হুম, পেলাই তেখেতসকলৰ বাস্তু চাবৰ কাৰণে আমাক লৈ যোৱা হয় হুম, আৰু সেই যেতিয়া যোৱাৰ পিছত তেখেতসকলৰ নিজৰ নিজৰ প্ৰব্লেমসমূহ আমাক শ্বেয়াৰ কৰে হুম, হুম, আৰু বহুতো সময়ত দেখিছো যে হাজবেণ্ড ৱাইফৰ মাজত মানে বিভিন্ন ধৰণৰ খেলি মেলি আৰু হুম, তেখেতসকলৰ মানে মনৰ মিল নাই বা সময় দিব নোৱাৰে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাই তেখেতসকলৰ ঘৰখনত মানে খেলি মেলি এটা সৃষ্টি কৰি থাকে তেতিয়া কিন্তু আমি কি কৰো মেইন হাজবেণ্ড ৱাইফৰ শুৱনি কথাটো আমাৰ চাব লগা হয় হুম, আৰু সেই শুৱনি কথাত চাবলৈ কেইটামান আমি দিশ আমি আপোনালোকৰ শ্বেয়াৰ কৰিম যে হুম, যোৱাৰ লগে লগে দেখিম যে কি হয় তেখেতসকলৰ প্ৰথম শুৱনি কথাৰ ওপৰতে বিমটো হুম, মানে য'ত বিচনাখন আছে তাৰ ওপৰতে যদি আপোনাৰ বিমটো পৰিছে যিহেতু হুম, আমাৰ ঘৰবিলাক সৰু হুম, সৰু হৈ আহিছে হুম, পৰিয়াল ফ্লেটত থকা হৈছে বা হুম, এইবিলাক সমস্যা হৈছে হুম, হাজবেণ্ড ৱাইফ থকা ৰুমটোত সেই মূৰৰ ওপৰতে বিমডাল নপৰে বিচনাখনৰ ওপৰত বিচনাখনৰ ওপৰত উম, বিচনাখনৰ ওপৰতে যেতিয়া বিমডাল নপৰে হুম, সেই বিম থাকিলে তেতিয়া বিভিন্ন ধৰণৰ বিভেদ সৃষ্টি হ'ব পাৰে হুম, হুম। আৰু যদি কাৰোবাৰ পৰিছে হয় ধৰি লওক কোনো এতিয়া ফ্লেট ফ্লেট হয় যেতিয়া ফ্লেটে বনোৱা হয় যিহেতু তেতিয়া হয় আৰু হয় উম, মানে উম, কনষ্ট্ৰাকচন যেতিয়া হয় বা বিল্ডাৰে তেনেকেই বনাই তেনেকে দিয়ে বনাই দিয়ে যেনেকে হয় আছে ৰুম হয় কেইটা উলিয়াই দিব পালে হয় হয় এতিয়া কাৰোবাৰ ঘৰত যদি তেনেকুৱা পৰিছে উম, বিচনাখনৰ ওপৰতে ধৰক ওপৰেদি বিমটো গৈছে উম। তেতিয়া তেওঁলোকে কি কৰিব পাৰে হয় যদি তেনেকুৱা ধৰণৰ বিম যদি গুচি গ'ল তেতিয়াতো আৰু বিমটো ভাঙিব নোৱাৰিব হুম হুম গতিকে তেখেতসকলৰ তলত কমপ্লেইন বনাবৰ কাৰণে ফল চিলিং ইউজ হুম কৰিব পাৰে হুম প্লেইন কৰি দিব লাগিব হুম জেগাটো হুম হুম যাতে প্লেইন হলে তেতিয়া সেই বস্তুটো তেখেতসকলৰ মূৰৰ ওপৰত ডাইৰেক্ট নপৰে বিচনাৰ নপৰে ওপৰত নপৰিব হুম বা হুম সেইটো দেখা পোৱা নাযাব হুম গতিকে তেনেকুৱা এইটো ধৰণে এটা ঢাকি দিব এটা পাৰে কথা এটা অ কথা এইটো খুবেই হয় গুৰুত্বপূৰ্ণ সেইটো হয় কথা আৰু 2 নম্বৰ কথা যে শুৱনি কোঠাৰ ভিতৰত আপোনালোকৰ শুৱনি কোঠাৰ ভিতৰত যে আপোনাৰ যদি বিমটো হৈ গ'ল হুম বিমটো সেইটো আপুনি ঢাকি দিলে এতিয়া পোষ্ট মানে কেতিয়াবা কেতিয়াবা কি হয় ৰুমটোৰ মাজতে হুম এটা পোষ্ট থাকে হুম বিচনাখনৰ ধৰ কিনাৰতে এটা পোষ্ট গুচি গ'ল পষ্ট এটা গুচি অ অ অ এই যে পোষ্টটো হৈ গ'ল সেই পোষ্টটো হোৱাৰ লগে লগে আপোনালোকৰ ঘৰখনৰ সেই হাজবেণ্ড ৱাইফৰ মাজত সমস্যা আহিব পাৰে হুম গতিকে সেই পোষ্টটো পাৰিলে আপোনালোকে তাকো লাহেকৈ কিবা এটা ব্যৱস্থা কৰি তাক আঁতৰাবতো নোৱাৰিব উম তাক বিভিন্ন উপায় আছে বৰ্তমান উম সেই হুম উপায়ে থাকিব পাৰে হুম গতিকে তেনেকুৱা ধৰণে আপোনাৰ তাক নোহোৱা কৰাৰ চেষ্টা কৰিব 3 নম্বৰ যে আপোনালোকৰ ঘৰত নিজৰ ইষ্ট দেৱতা হুম যাক আপোনালোকে প্ৰণাম কৰে পূজা কৰে হুম তেনেকুৱা ধৰণৰ মূৰ্তিয়ে হওক বা ফটোৱে হওক হুম আপোনালোকে নিজৰ শুৱনি কোঠাৰ বিচনাৰ অপজিট ডাইৰেকশ্যনৰ বা যিকোনো ৰুমটোতেই হুম তেনেকুৱা ধৰণৰ দেৱতাৰ ফটো নেৰাখে সেইটো আপোনালোকৰ ঘৰত বহুখিনি অমংগলৰ সৃষ্টি কৰিব পাৰে হুম হুম 3 নম্বৰ কথাটো হ'ল যে আপোনালোকৰ নিজৰ মা দেউতা বা পৰিয়ালৰ যি বয়োজ্যেষ্ঠ ব্যক্তি আছে হুম সেই ব্যক্তিসকলৰ ফটো হুম কেতিয়াও আপোনালোকৰ ৱালত হুম পাৰিলে আপোনালোকৰ নিজৰ হাজবেণ্ড ৱাইফৰ হুম নিজৰ ফটো হুম আপোনালোকে জুতি একেলগে অ থকা একেলগে থকা ফ্ৰেম হুম আপোনালোকে ঘৰৰ সেই বেডৰুমত আপুনি ৰাখিব পাৰে হুম হুম গতিকে এনেকুৱা ধৰণে আপোনালোকৰ বেডৰুমৰ সৈতে জড়িত হয় সাৱধানতা অ বেডৰুমটো সুন্দৰ হৈ থাকিলেহে হুম আপোনালোকৰ মনৰ মাজতো মিলটো থাকিব হুম যদি ধৰক এনেকুৱা ধৰণৰ বাধা পোষ্টে হওক বা বিমেই হওক হুম সেই বিমসমূহ ঘৰটোত কি হৈ থাকি যায় হুম সেইটোৱে আপোনালোকৰ একটা ঘৰ ৰুমটোত নিগেটিভ প্ৰভাৱ পেলাই থাকে হুম যিটো আমি গম নোপোৱাকে আমাৰ হয় হুম আৰু সেইকাৰণে আমি এই বাধাখিনি আঁতৰাই লৈ আমাৰ ঘৰটো সুন্দৰ কৰি ৰাখিব আৰু মন বিলাকক খুব সুন্দৰ কৰি ৰাখিব তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ ৰুমটো যেতিয়া সুন্দৰ হ'ব লাহে লাহে হাজবেণ্ড ৱাইফৰ মন বিলাকো উম সুন্দৰ হৈ আহিব সুন্দৰ খুব সুন্দৰ হয় কথা ক'লে আপুনি হয় হয় সৰু সৰু বস্তু সৰু সৰু কিন্তু বস্তু আচলতে হয় আমাৰ হয় মানে লক্ষ্য নাহে নাহে আমি ভাবি থাকো উম কিহৰ কাৰণে ইমান উম সমস্যাবোৰ হৈছে কিন্তু হয় এইবিলাক সৰু 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 কথা বস্তু এইবিলাক সৰু হয় সৰু কথা হয় উম আমি উম এতিয়া শুৱনি কোঠাটোত আহিলো হয় এতিয়া বাথৰুমটো যিটো থাকে সেই হয় বাথৰুমটো কোনটো স্থানত হোৱাটো ভাল হয় হয় বাথৰুম কেতিয়াও মধ্যস্থানত হ'ব নালাগে হুম মানে ঘৰৰ মেইন মানে মূৰত মাজভাগত হ'ব নালাগে কিন্তু গতিকে ব্ৰহ্মস্থানো হয় ব্ৰহ্মস্থান মাজভাগটো হয় হয় সেইকাৰণে সেই জেগাত হ'ব নালাগে হুম আৰু সেইটো কাৰণে আমাৰ কৈছে যে পশ্চিম দিশ হুম পশ্চিম বা উত্তৰ আৰু পশ্চিমৰ যিটো চাইড হুম বা উত্তৰ আৰু পশ্চিমৰ যিটো চুক হুম এই জেগাখিনি আপোনালোকে ৱেষ্ট মানে ব্যৱহাৰ কৰিব পাৰে ৱেষ্টেজৰ হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে বাথৰুমৰ কাৰণে বাথৰুমৰ কাৰণে কৰিব ব্যৱহাৰ কৰিব হয় তাত আপুনি চেফটি টেংকিও বহাব পাৰে হুম আপুনি তাত লেট্ৰিন বাথৰুমো কৰাব পাৰে কিন্তু এটা কথা হুম যে টেংকিৰ ওপৰত আকৌ লেট্ৰিন বাথৰুম বনোৱাটো খুব শুভ কাৰ্য নহয় হুম বহুতে দেখিছো যে লেট্ৰিন বাথৰুম টেংকিৰ টেংকিটোৰ ওপৰতে ওপৰতে বনাই বনায় সেইটো কিন্তু বাস্তুদোষত পৰি যায় গতিকে পৰাপক্ষত আপোনালোকে তেনেকুৱা ধৰণে নকৰিব হুম সেই টেংকিৰ ওপৰত কোনোবা আপুনি ধৰক আপোনাৰ কিবা সামগ্ৰী বা এনেকুৱা ধৰণৰ আপুনি বস্তু ৰাখি দিয়ক কিন্তু লেট্ৰিন বাথৰুম আপোনালোকে টেংকিৰ ওপৰত নবনাব পাৰিলে সেই জেগাটো ফ্ৰী কৰি ৰখাটো দৰকাৰ
হয় হয় আমি পাকঘৰলৈ আহিছো এইবাৰ হয় আমি পাকঘৰৰ সৈতে জড়িত বহুত কথা পাতিম হয় বুলি কৈ হয় আছিলো হয় ইতিমধ্যে আমি ক'লো যে পাকঘৰৰ সৈতে জড়িত কেনেকুৱা সমস্যা ধৰণৰ বহু কথা আমি বাস্তুদোষ কলো থাকিলে হ'ব হয় পাৰে এতিয়া আমি সেই বিষয়ে কথা ইয়াতে আমি যিটো সমস্যাবিলাক কৈ দিলো অ অ গতিকে তাক প্ৰতিকাৰ কৰিব না লাগে এতিয়া হয় পাকঘৰত আমি কোনটো মানে হয় বাৰ্ণাৰটো কোনটো ঠাইত থম হয় বা পানীৰ টেপটো কোনটো ঠাইত হয় হ'ব লাগে হয় সেইটো অকণমান হয় পাতি লওঁ যিহেতু জুই আৰু পানী পেৰেলেল জেগাত একেলগে হ'ব নালাগে একেলগে একেলগে জুই আৰু পানী কেতিয়াও হ'ব নালাগে উম কাৰণ তেতিয়া ঘৰখনত কি হয় ষ্টেবিলিটিটো নষ্ট হয় তাৰমানে সমতা ভাৰসাম্যতাটো নষ্ট হয় উম গতিকে পানী উম আৰু জুইৰ মাজত ডিষ্টেঞ্চ থাকিব লাগে উম আৰু যদি আপোনাৰ পূব দিশত যদি আপোনাৰ অগ্নিশালটো আছে তেতিয়াহ'লে উত্তৰ দিশলৈকে আপুনি বেচিনটো বহাওক উম খুবেই সুন্দৰ হয় উম উম বনোৱা কাৰ্যটো যদি পূব পিনে কৰিছে তেতিয়াহ'লে আপোনালোকৰ উত্তৰ দিশলৈকে আপুনি বেচিনটো বনাব পাৰিব উম খুব উম ভাল হয় তেতিয়া উম উম আৰু আৰু চোলাটো উম ৰন্ধা সামগ্ৰী আমাৰ দৰকাৰ উম আমি কিবা বনালো চব্জি ধুলো হাত ধুলো সেইখিনি আপুনি ইমিডিয়েট পাবৰ কাৰণে আপোনাৰ খুবেই দৰকাৰ কিন্তু সদায় বাও ফালে আপুনি পানীটো ৰাখিব উম আপোনাৰ হাতখনৰ আপোনাৰ ব্যৱহাৰ কৰাৰ বাও চাইডত আপুনি পানী ৰাখিব উম তেতিয়াহ'লে আপোনাৰ কাৰণে খুবেই শুভ হয় উম আৰু হয় 2 নম্বৰ কথা উম যে যিহেতু পানী আৰু জুইটো সেনেকুৱা হ'ল আৰু আপোনাৰ ঘৰত থকা নিমখ উম হালধি উম এইবিলাকৰ সামগ্ৰীও এইবিলাক দৰকাৰ সামগ্ৰী বহুত হয়নে দৰকাৰ বহুত দৰকাৰ গতিকে এই সামগ্ৰীসমূহ আপুনি কি কৰিব আপোনাৰ যিটো দিশ আছে কিটচেনটোৰ যিটো আপোনাৰ ধৰক আপুনি উত্তৰ দিশতে বনালে উম যদি আপোনাৰ উত্তৰ দিশৰ ফালে হয় তেতিয়া পূব পিনৰ দিশে আপুনি এখন চেল বনাই উম সেই ঠাইখিনিত আপুনি হালধি চেনি নিমখ উম সেই জেগাটোত আপুনি ধুনীয়াকৈ সজাই থব পাৰিব উম খুবেই সুন্দৰ হয় উম ঘৰখনৰ কাৰণে ভাল উম এই ধৰণে আপুনি আৰু 3 নম্বৰ কথা এটা হুম আছে হুম হুম যে বহুখিনি মানুহ আছে হুম বহুখিনি মানুহে কি কৰে আপোনাৰ যিটো চোলা হুম সেই চোলাটোৰ ঠিক তলতে হুম চব্জি ৰখাৰ ব্যৱস্থা কৰে হুম আলু পিয়াজ হা নহৰু হুম এইবিলাক সেই চোলাৰ তলত যিহেতু ৰেকখন থাকিব হুম ৰেকৰ তলত আজিকালি মডুলাৰ কিটচেন হৈছে হুম গতিকে সেই মডুলাৰ কিটচেনটোত কি কৰে তাৰ তলতেই হুম আপোনাৰ আলু পিয়াজ ৰখা হুম ব্যৱস্থাটো কৰি থৈ দিয়ে সেইটো থব গতিকে নালাগে সেইটো খুব সেই ধৰণৰ সামগ্ৰীয়ে আপোনাৰ যদি ৰাখা হয় উম সেই সামগ্ৰীখিনি আপোনাৰ শৰীৰ অন্যায়হে কৰিব এতিয়া আমি কিছুমান গ্ৰহৰ কথা আহিল উম উম প্ৰত্যেকটো সামগ্ৰী একো নিজস্ব দেৱতা থাকে উম উম হয়নে যেনে যেনে হুম আপুনি আমাৰ প্ৰথম কথা হ'ল অন্নপূৰ্ণা হুম অন্নপূৰ্ণা হ'ল চাউল হুম মা লক্ষ্মী হুম হয়নে হুম হালধি হুম হালধিৰ গুৰিটো ব্যঞ্জন বনাওঁতে দিবই লাগিব হুম সেইটো হ'ল গুৰু হুম নিমখ হুম নিমখ হ'ল শনি হুম হয়নে হুম জল হুম মানে গাখীৰ হুম এইবিলাক হ'ল চন্দ্ৰ চন্দ্ৰ হুম আলু কি পিয়াজ হুম নহৰু হুম এইবিলাক হ'ল আপোনাৰ কেতু হুম গোটেইখিনি বস্তু হুম আমাৰ এই এনেকুৱা ধৰণৰ দেৱতাৰ লগত মানে জড়িত হৈ আছে গ্ৰহৰ লগত জড়িত হৈ আছে হয় একোটা গ্ৰহৰ গ্ৰহ আৰু লগত দেৱতা গতিকে এই বস্তুখিনি হ'ল আমি নিয়ম নীতিৰ মাজত বনাব লাগিব হুম নিয়ম নীতি হুম ৰন্ধা কাৰ্যটো হৈছে নিয়ম নীতিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে হুম হালধি এটা গুৰু হুম আমাক সদায় গুৰু লাগে হুম গুৰুৱে আমাক জ্ঞান দিয়ে গুৰুৱে আমাক সৎ পথত ৰাস্তা দেখুৱায় গুৰুৱে আমাক সকলো কাৰ্যতে সহায় কৰে হুম গতিকে এই গুৰুক যেতিয়া আমি কি কৰিব লাগে আমি যদি গুৰু ভালদৰে ৰাখিব লাগে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব কি কৰিব লাগিব তেতিয়াহ'লে আপুনি গুৰুকক শ্ৰদ্ধা কৰিব লাগিব হুম হুম ৰাতি গুৰুক আপুনি বাহিৰত ওলাই দিব নোৱাৰিব হুম মানে আপুনি যেতিয়া সন্ধিয়া হৈ যাব হুম তাৰপিছত আপুনি হালধি কাকো দান নিদিব আচ্ছা হুম কাকো মানে আপুনি হালধি কোনোবা বিচাৰিলেও আপুনি তেখেতক চৰি বুলি ক'ব হালধিৰ গুৰি কেতিয়াবা হালধিৰ টুকুৰা হওক বা হালধীয়া বস্তুৱেই হওক হুম আপুনি নিদিব হুম কাৰণ গুৰু তেতিয়া অসন্তুষ্ট হয় হুম আপুনি দিনৰ ভাগত হালধি আপুনি দান দিয়ক হুম আপোনাৰ গুৰু যদি বেয়া আছে ভাল হ'ব হুম সেইবিলাক কাৰ্য আপুনি কৰিব পাৰে হুম আৰু বিভিন্ন উপায় আছে হুম হালধি দান দিয়া বিভিন্ন সংস্কাৰ কৰ্ম আছে হুম হালধি শক্তিৰ লগত জড়িত হুম গুৰুত বেয়া থাকিলে আপুনি ক'ৰবাত হালধীয়া ফোট দিব পাৰে হুম আৰু তেনেকে আপুনি ধৰক কি হ'ল এতিয়া গাখীৰটোতো এটা কথা আহিলে হুম মই চন্দ্ৰ বুলি কৈ দিলো হুম চন্দ্ৰ দূষিত হোৱাৰ বিনিময়ত ঘৰখনত কি হয় মাতৃস্থানীয় ব্যক্তিৰ বা হুম আপোনাৰ পিতৃস্থানীয় ব্যক্তিৰ গুৰুজনৰ এনেকুৱা মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে হুম ৰাতি এনেকুৱা ধৰণৰ বস্তু সামগ্ৰী দান দিব নালাগে হুম চন্দ্ৰ দূষিত হলে হুম মন বিলাক অস্থিৰ হয় হুম এটা বিশেষ কথা হ'ল নিমখ হুম নিমখ হৈছে আমাৰ শনিৰ খুব প্ৰিয় হুম শনি দেৱতাৰ মানে খুব প্ৰিয় বস্তু হ'ল নিমখ হুম আৰু যেতিয়া শনি যেতিয়া আপোনাৰ দূষিত হৈ থাকে শনি যেতিয়া শনিৰ কোপ থাকে হুম শনি যদি প্ৰভাৱ আপোনাৰ ওপৰত দুৰ্বল থাকে হুম তেতিয়া আমি কি নিমখ দান দিব দিওঁ হুম গতিকে নিমখটো দান আপুনি দিনত দিব হুম ৰাতি নহয় হুম আৰু ঘৰখনতো নিমখৰ অভাৱ হ'ব নাপায় আপোনাৰ ঘৰত যদি এপেকেট নিমখ আপুনি ইউজ কৰি আছে আপুনি 2 পেকেট নিমখ আপুনি ষ্টৰত জমা ৰাখিব লাগে হুম নিমখ
নিমখৰ অভাৱ আপোনাৰ ঘৰখনত কিন্তু কি হয় আপোনাৰ এনাৰ্জি নষ্ট হৈ যায় আৰু এটা বৰ বিশেষ কথা আছে সাপোজ আপুনি কি হল আপোনাৰ ঘৰখনত আমি যে কৈ আছিলো যে ঘৰখন বৰ গৈ পেলাই ভাল নালাগে ঘৰখনত এটা নিগেটিভ এনাৰ্জি আছে আপুনি প্ৰতিদিনে ঘৰ মোচা পানীত এচামুচ নিমখ দিয়ক সেই নিমখ পানীৰে আপুনি ঘৰখন পৰিষ্কাৰকৈ মুছক সপ্তাহত 3 দিন মুছিব আপোনাৰ ঘৰখনত লাহে লাহে পজিটিভ এনাৰ্জি আপোনালোকৰ ঘৰলৈকে আহিব ধৰিব এটা এটা মহান প্ৰতিকাৰ এইটো বাস্তুদোষ থাকিলে নিমখ মানে পানীত ঘৰ মোচা পানীত নিমখ দিবলৈ কয় সচৰাচৰ সকলো বাস্তুশাস্ত্ৰ বিশেষজ্ঞসকলে কয় নিমখে বহুখিনি দূৰ কৰে বহুতো আপোনালোকৰ ঘৰৰ নিগেটিভ এনাৰ্জি নষ্ট কৰি দিয়ে ঠিক তেনেকৈ আপোনাৰ বাথৰুমটো যদি দূষিত হৈ আছে বাথৰুমৰ পৰা যদি নিগেটিভ এনাৰ্জি আহি আছে তেতিয়া হলে কিন্তু আপোনালোকে সেই নিমখৰ ব্যৱস্থাপনা এটা কৰিব যে আপোনালোকে এটা বাটিত নিমখ ভৰ্তি কৰি ধুনীয়াকৈ আপুনি থৈ দিয়ক নেক্সট আপোনালোকৰ এসপ্তাহৰ পিছত সেই নিমখখিনি আপুনি ভাল ঠাইত পেলাই দিয়ক তাৰপিছত আকৌ সেই বাটিটো সম্পূৰ্ণ কৰি আকৌ নতুন নিমখ আপোনালোকে তাত বাথৰুমৰ ভিতৰত ৰাখিব পাৰে গতিকে এই ধৰণে যদি আপুনি ব্যৱস্থা কৰে তেতিয়াহলে নিশ্চয় আপোনালোকৰ সেই বাথৰুমৰ দোষো নষ্ট হ'ব গতিকে বাথৰুম আৰু পাকঘৰ দুটা মানে বহুত মহত্বপূৰ্ণ মানে স্থান যিটো স্থানৰ কাৰণে আমাৰ ঘৰখনত বহুত সমস্যা হ'ব পাৰে আৰু নিমখৰ পিছতে আপোনালোকৰ এটা বস্তু আহিছে আমি সকলোৱে খোৱা পিয়াজ আৰু নহৰু ই হল আমাৰ কেতুৰ কাৰক কেতু গ্ৰহৰ কাৰকতা আৰু এই কেতু গ্ৰহ যদি আপোনালোকৰ কেতিয়াবা বেয়া হয় নহয় কেতু হলে আমাৰ বুদ্ধি নষ্ট হয় কেতু হেৰাই মানে চিন্তা শক্তি বিলাক নষ্ট কৰে গতিকে আপুনি যদি কোনোবা মানুহক ৰাতি সেই যে নহৰু বা পিয়াজ যদি কোনোবা মানুহক দিছে তেতিয়াহলে আপোনালোকৰ কি হয় চিন্তা শক্তি বিলাকত খেলি মেলি হয় আৰু এটা কথা হল যে আমাৰ যে আজিকালি দেখো যে আমি কেৰাহীটো বাহিৰত লৈ গুচি গলো কৰবাত খানা বনাব কাৰোবাক কোনোবাই খুজিলে দি দিলো ৰন্ধাব পৰা কেৰাহীটো ঘৰৰ মূল কেৰাহী সেই যে কেৰাহীটো আপুনি দি আছে আপোনাৰ ঘৰৰ এনাৰ্জি নষ্ট হৈ আছে য'ত আপোনালোকে বনাই সেই বাহিৰত মানে আপোনাৰ ৰাজহুৱা বস্তু হ'ব নোৱাৰে সি আপোনাৰ ঘৰৰ লক্ষীৰ সেই মেইন শক্তি হৈ থাকিব লাগিব গতিকে আপুনি সেই কেৰাহীটো কেতিয়াও কোনো মানুহক আপুনি বাহিৰত দিব নোৱাৰিব গতিকে এই ধৰণৰ আপোনালোকৰ ঘৰখনৰ বাস্তু দোষ সমূহ বহুখিনি পৰিমাণে কি কৰিব পাৰিব নিবাৰণ কৰিব পাৰে হয় খুব সুন্দৰ আজি বৰ ভাল লাগিলে ঘৰখনত পাকঘৰটোৰ গুৰুত্বটো কিমান ঘৰ এখনৰ হয় সেইখিনি কথা জানিলো সৰু সৰু কথা আৰু এনেধৰণে ধৰক নিমখৰ লগত শনি দেৱতাৰ গাখীৰৰ লগত চন্দ্ৰৰ হালধিৰ লগত গুৰুৰ তাৰপিছত আপোনাৰ পিয়াজ নহৰুৰ লগত কেতু দেৱতাৰ ইমানখিনি যে মানে সম্পৰ্ক থাকে সেয়া আচলতে আজি এপিসোডটোৰ পিছতহে গম পাইছো ধন্যবাদ জনাইছো আপোনাক বহুতখিনি তথ্য আজি দিলে আৰু আমাৰ দৰ্শকসকলে যদি আৰু কিবা জানিবলৈ বিচাৰিছে কমেন্ট কৰিব তাৰ লগতে অনুষ্ঠানটি আজি কেনেকুৱা পালে সেয়াও জনাব মানে আমাৰ হৈছে কি বাস্তু এটা বৃহৎ সাগৰৰ দৰে তাত কোনো শেষ নাই নজনা কথাৰ শেষ নাই আৰু জানিবৰ কাৰণে আমি যিমানখিনি প্ৰয়াস কৰিম নতুন নতুন ব্যৱস্থা তাত ওলাই থাকিব বৰ সুন্দৰ কথা হয় 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 গতিকে আমাৰ যিখিনি আমাৰ জ্ঞানেৰে আপোনালোকৰ আগত দাঙি ধৰিছো আপোনালোকে সেইসমূহ কৰি পেলাই আপোনালোকৰ কেনেকুৱা ধৰণৰ মানে সমস্যাসমূহ সমাধান হৈছে নে নাই আপোনালোকৰ মনসমূহ ভাল হৈছে নে নাই আমাক জনাবলৈ চেষ্টা কৰিব তেতিয়াহলে আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ পৰা আমি উৎসাহ পাম হয়নে হয় খুব সুন্দৰ কথা ক'লে ভৃগুৱে গতিকে সেয়া কৰিব বুলি আশা ৰাখিছো আৰু সকলোৰে ভাল হওক যাতে তাৰে কামনা কৰিছো এই সৰু সৰু বিধিবিলাক কৰি চাব পাৰে কিন্তু যদি কৰে বিশ্বাস সহকাৰে কৰিব কাৰণ বিশ্বাসে মিলয় হৰি বিশ্বাস থাকিলেহে সম্ভৱ বিশ্বাস যদি নকৰে তেতিয়াহলে সমূলি সকলো মিছা বুলিয়ে ক'ব নহয় জানো হয় গতিকে সেয়া বিশ্বাস ৰাখি কৰিব নিশ্চয় সকলোৰে ভাল হ'ব বুলি আশা ৰাখিছো ভৃগু বহুত ধন্যবাদ অনুষ্ঠানটিলৈ অহাৰ বাবে আমাৰ দৰ্শকসকলকো এইখিনিতে কওঁ যদি আপোনালোকে ভৃগুৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো ইতিমধ্যে আপোনালোকৰ স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে সেই নম্বৰতে যোগাযোগ কৰিব পাৰে আৰু লগতে আমাৰ অনুষ্ঠানটি যদি চাই ভাল লাগিছে তেতিয়াহলে আমাৰ কমেন্ট কৰিব আৰু লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমি সামৰো তেতিয়াহলে আজি আৰু আমি পুনৰ লগ পাম আমি বহুত সুন্দৰ সুন্দৰ বিষয় এনেদৰে লৈ আহিম বহুতো কথা পাতিম দৰ্শকসকলে সঁহাৰি জনাব বুলি আশা ৰাখিছো আৰু আজিলৈ আমি দুয়োগৰাকী এইখিনিতে সকলোৰে ওচৰৰ পৰা বিদায় লৈছো সকলোৱে ভালে কুশলে থাকিব ধন্যবাদ